ইমান ধীৰে ধীৰে আহিছে কিয় না কিয় ধীৰে ধীৰে আহিছে বাৰু নহয় প্ৰিয়ে তাৰ চাগে বৰ কষ্ট হৈছে সেইকাৰণে কি ধীৰে ধীৰে আহিছে তাতে এই সৰজুৰ তীৰৰ পৰা ইমান দূৰ বাট খোজকাঢ়ি আহি আহি তাৰ চাগে ভাগৰ লাগিছে সেইকাৰণে তাৰ অলপ লাহে লাহে সি আহিছে বাছা সিন্ধু তই আহিলি নেকি বাছা আহা তই আমাৰ কাষলৈ তোৰ মাতৃয়ে তোৰ বাবে অবৰ ব্যাকুল হৈ আছে বাছা সিন্ধু নহু তজু স্নেহৰ পুত্ৰ মই কোন তেন্তে তুমি মোৰ বাছা সিন্ধু নোহোৱা যদি কোন তুমি আৰু কিয় এনেদৰে কৰিছা ক্ৰন্দন হে মলিবৰ অধৰৰ নন্দন মই নৃপতিৰ অযোধ্যাৰ নামৰ দশৰথ অযোধ্যাৰ নৃপতি ৰাজা দশৰথ আহিছে কি কৰিম ক'ত থম এতিয়া মই তেওঁ ৰাজা দশৰথ মোৰ প্ৰণাম কৰিবা গ্ৰহণ আপুনি আজি আমাৰ আশ্ৰমত কৰিছে প্ৰৱেশ কিন্তু আপোনাক যে ভালদৰে আসন ভূষণ দিবলৈ পুত্ৰও যে আমাৰ ঘৰত নাই এতিয়া কি কৰা যায় পুত্ৰচোন নাই ৰাজা মলিবৰ আসন ভূষণৰ মোৰ নাই প্ৰয়োজন মাত্ৰ এটি মোক দিয়ক অভিশাপ নালাগে থাকিব আৰু এই দশৰথৰ নাম নালাগে চাব জগত বাকীয়ে এই পাপী দশৰথ অযোধ্যাৰাজ দশৰথ আপুনি অযোধ্যাৰ ঈশ্বৰ শুনিবলৈ পাইছিলো কিছুদিনৰ আগতে অযোধ্যাত আছিল দুদিন কিন্তু আপুনিতো নিজ বাহুবলে অযোধ্যাৰ সুদিন আনিলে ঘূৰাই কিন্তু অনুতাপৰ অশ্ৰু জলে আপোনাৰ বলিছে বচন কওকচোন ৰাজা কি কাৰণে কান্দিছে বাৰু প্ৰিয়ে শুনিছো ৰাজা দশৰথ সন্তানহীনা সেইকাৰণে আহিছে চাগে আমাৰ আশ্ৰমে তেওঁক সন্তানহীনৰ এটা দান দি উদ্ধাৰ কৰক নালাগে মোক সন্তানৰ উপায় কাৰোবাৰ সন্তানক ক্ষতি কৰি কি কৰিম মোৰ নিজৰ সন্তান কাৰোবাৰ সন্তানক ক্ষতি কৰিলে তাৰ মানে আপুনি কি কাৰোবাৰ সন্তানক বধ কৰিছে কিন্তু কোন সেই সন্তান বা তেওঁৰ পিতা মাতা আৰু কি বা কাৰণত আপুনি তেওঁক বধ কৰিলে কোন তেওঁক কিবা নাম কওক ৰাজা কিয় আপুনি এনে অশ্ৰু জলৰ অনুতাপ বচন বুলিছে সকলো শুনি কওকচোন ঘৰত আহিছিলো মই মৃগয়াৰ সেতু হয় মলিবৰ
মৃগ খেদি খেদি উপস্থিত হৈছিলোঁ মই সৰজুৰ তীৰত। সৰজুৰ তীৰত এনেতে শুনিলোঁ একে প্ৰচণ্ড শব্দ, অঁ যেন কোনোবা উন্মত্ত গজৰাজে ঘট ঘট কৰি পানী কৰিছে। সেই গজৰাজক আপুনি বধ কৰিলেনে ৰাজন? মলিবৰ নিজকে ৰক্ষা কৰিবলৈ সেই সময়তে অঁ প্ৰহাৰ কৰিছিলোঁ মই সপ্তভেদী বাণ। সপ্তভেদী বাণ মলিবৰ অঁ সপ্তভেদী বাণ। অঁ আৰু সেই বাণে সেই বাণে কি ৰাজন? আৰু সেই বাণে কি ৰাজন? সেই বাণে সেই বাণে কি ৰাজন? হৰি নিলে, অঁ সেই বাণে হৰি নিলে কি ৰাজন? সেই বাণে হৰি নিলে, অঁ অঁ ৰাজন কওকচোন। সেই বাণে হৰি নিলে তজু পুত্ৰ একমাত্র পুত্র কিন্তু তুমি বধ করিলা। কিয় রাজা? বধ করি পিতৃ মাতৃর তুমি নরনে প্রায় বলিব। কিন্তু ক'ত আছে মোৰ পুত্ৰৰ মৃতদেহ? সেয়া পৰি আছে আপোনাৰ পুত্ৰৰ নিষ্পাপ মৃতদেহ। কিন্তু মাতছো নেবার পিতা আর বলিবার
কৰিও কিয় গুচি গলি কিয় গুচি গলি বাছা কিয় গুচি গলি কিয় তোৰ অবিহনে তোৰ পিতৃ মাতৃ কেনেদৰে থাকিব কেনেদৰে তোৰাই মনত বৰ কষ্ট পাইছে বৰ কষ্ট পাইছে তোৰ অবিহনে তোৰাই জীয়াই থাকিব নোৱাৰে ক্ষমা কৰিব বলিবৰ পুত্ৰ শোকত ক'ত গলা তুমি নাকান্দিবা প্ৰিয়ে নাকান্দিবা কান্দিলো আৰু আমাৰ পুত্ৰ নাহে উলটি নাহে প্ৰিয়ে ক'ত আছা প্ৰিয়ে ৰাজা প্ৰিয়ে তুমি কি ইয়াতে আছা প্ৰিয়ে প্ৰিয়ে কি হ'ল তোমাৰ তুমি দেখোন একো প্ৰতিক্ৰিয়া দিয়া নাই প্ৰিয়ে কি হ'ল প্ৰিয়ে তোমাৰ প্ৰিয়ে কি হ'ল তোমাৰ পুত্ৰৰ শোকত তুমিও তেজিলা প্ৰাণ এই অন্ধসকল কৰে তুমিও গুচি গলা প্ৰিয়ে স্থানলৈ মই কাৰ লগত থাকে ক্ষমা কৰিব অজ্ঞানৰ বশৱৰ্তী হৈ নিক্ষেপ কৰিছিলোঁ মই শব্দবেদী বাণ আৰু এই বলে তেজি নিলে তব পুত্ৰৰ প্ৰাণ এই মলিবৰ দাখগা বুলি ক্ষমা কৰক মলিবৰ দাখগা বুলি ক্ষমা কৰক ৰাজা মণিবৰ অন্ধৰাৰ লাখুটি যেন জীৱন নাখিলি কৰিব পালো ৰঘুবংশ আপুনি আশী জনাইলি গৃহত তোৰ বংশ বিনাশী কি মই দেখাইব মহত্ব তথাপিতো আজি তোক দিম অভিশাপ যিদৰে পুত্ৰ শোকে মই প্ৰাণক সূচাইব সেইদৰে অন্তকালে পুত্ৰ শোকত তোৰো
অভিশাপ নোহে মুলিবৰ এয়া মোৰ বাবে এক আশীৰ্বাদহে মাথো কাৰণ সকলোৱে জানে মুলিবৰ অযোধ্যাৰ নৃপতি দশৰথ অপুত্ৰক বুলি জানো মুলিবৰ জানো ভালদৰে ময়ো সে মুলিবৰ কিন্তু দিব্য দৃষ্টিৰে দেখিছো মই মুলিবৰ নাই কোনো তোমাৰ গাত অপুত্ৰকৰ লক্ষণ মুলিবৰ শুনা ৰাজা দশৰথ মুলিবৰ পুত্ৰ পত্নীৰ বিয়োগৰ পাছত মুলিবৰ মোৰো আৰু এই সংসাৰত জীয়াই থকাৰ কোনো প্ৰয়োজন নাই নহয় নহয় মুলিবৰ মুলিবৰ এই স্থানতে ময়ো নিজ প্ৰাণ নাই মুলিবৰ দিম বিসৰ্জন মুলিবৰ শুনা ৰাজা দশৰথ মুলিবৰ তুমি হলা পবিত্ৰ ইক্ষ্বাকুকুলৰ ৰাজা তোমাৰ ঔৰসতে জন্ম লাভ কৰিব ৰঘুকুলমণি মুলিবৰ পৃথিৱীত অন্যায় দমন কৰি শান্তি ধৰ্ম কৰিব স্থাপন এইয়ে মই তোমাক অভিশাপ ৰূপে দিলো আশীৰ্বাদ মুলিবৰ শুনা ৰাজা দশৰথ মুলিবৰ মোৰ শ্ৰীফল আশ্ৰমৰ পৰা মুলিবৰ দুটি শ্ৰীফল লৈ যাবা মুলিবৰ তাকে তোমাৰ ভাৰ্যা হবক কৰাবা ভক্ষণ মুলিবৰ তাৰ দ্বাৰাই পুত্ৰ লাভ হব তোমাৰ বংশ মুলিবৰ হে ৰাজ মুলিবৰ মোৰেদি শেষ অনুৰোধ ৰক্ষা কৰিবানে মুলিবৰ অনুৰোধ নহয় মুলিবৰ অনুৰোধ নহয় আদেশ কৰক তাকক কাৰ্য মই আপোনাৰ কৰিম পালক শুনা ৰাজা দশৰথ মুলিবৰ যেবে মই এই স্থানে প্ৰাণক খুজাইব মুলিবৰ তুমি পুত্ৰ ৰূপে আমাৰ তিনিওৰে প্ৰেত কাৰ্য কৰিবা সম্পাদক মুলিবৰ এয়ে তোমাৰ ওচৰত মোৰ শেষ অনুৰোধ মুলিবৰ এবে ৰাজ মুলিবৰ ময়ো আৰু নকৰো বিলম্ব মুলিবৰ এই স্থানে ময়ো ব্ৰহ্মত হম সমাধি নাই মুলিবৰ ময়ো নিজ প্ৰাণ মুলিবৰ দেও বিসৰ্জন নাই মুলিবৰ ময়ো নিজ প্ৰাণ মুলিবৰ দিম বিসৰ্জন মুলিবৰ দেখা দেখা সৰ্বজন বিধিৰ বিধান এই স্বামীটো বৰণ কৰে অন্ধত পুধন হরি 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 ও হরি মুলিবৰ
আশীর্বাদ প্রদান করি দুর্ভোগিয়া দখরত গুচি গ'ল মণিবৰ পুত্ৰ পত্নী সমে স্বৰ্গধামলৈ কিন্তু কিন্তু পাপী মই পাপী মই মহা পাপী মোকে নচাৰিবা নৰকতো মই স্থান নাপাম কদাপি নৰকতো মই স্থান নাপাম কদাপি হে প্ৰভু সত্যে সত্যে হে প্ৰভু অনাদি অনন্ত হে দেৱনাৰায়ণ ইয়াকে লিখিলা তুমি এ দশৰথৰ ভাগ্য সত্যে সত্যে ইয়াকে লিখিলা তুমি এই দশৰথৰ ভাগ্য যাও বিলম্ব নকৰো মন্ত্ৰীদেৱ সেনাপতি আৰু অন্যৰ সকলোতে লগ লাগি মলিবৰ মলিকুমাৰ আৰু তেওঁৰ পত্নী সমে তিনিওৰে প্ৰেত কাৰ্যমমি কৰোগৈ সমাপন বিদায় মলিবৰ বিদায় মণিকুমাৰ বিদায় মণিৰ সহধৰ্মিনী বিদায় ক্ষমা কৰিব এই অভগাদ কৰতক ক্ষমা কৰিব এই অভগাদ কৰতক বিদায় বিদায় মণিবৰ বিদায় বিদায় মণিবৰ বিদায় মণিকুমাৰ বিদায়